-76ক 3ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ কিমান? আমি -76ক কি কৰিব লাগে? 3ৰে হৰণ কৰিব লাগে। দেখাত কিমান বাৰ যাব? -25 বাৰ যাব। তো -25 × 3 কিমান হ'ব? -75 হ'ব। কিন্তু আমি ইয়াত 75 লিখিব নোৱাৰিম। কিয় লিখিব নোৱাৰিম? আমি ইয়াত যিটো সংখ্যা লিখোঁ সেই সংখ্যাটো সদায় কি কৰিব লাগে? ভাজ্যতকৈ সৰু নতুবা ভাজ্যৰ সমান লিখিব লাগে। তো -75 সংখ্যাটো কি হ'ল? -76তকৈ ডাঙৰ। গতিকে আমি ইয়াত 75 লিখিব নোৱাৰিম। তো এতিয়া সমাধান পাবলৈ আমি কি কৰিম? -76ক 3ৰে হৰণ কৰিম। হৰণ কৰিলে কি হ'ব? ইয়াত -26 বাৰ যাব। তো -26 × 3 কিমান হ'ব? -78 হ'ব। তো এতিয়া ইয়াত বিয়োগ কৰিব লাগিব, বিয়োগ চিন দিলোঁ। মাইনাছ মাইনাছে কি হৈ যাব? প্লাছ হৈ যাব। তো +78ৰ পৰা -76 গ'লে কিমান হ'ব? +2 থাকিব নে নাই? এতিয়া উত্তৰটো হ'ব অপশ্যন চি, +2